হেল্ল' জলিউড ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড কেনেদৰে লিংক কৰে সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমৰ পৰা শেষলৈকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিলোঁ। পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ হ'লে প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰলৈ যাব লাগিব। ক্ৰোম বা আপোনাৰ ডিভাইচ যিটো ব্ৰাউজাৰ সেই ব্ৰাউজাৰত যাব লাগিব। তাৰপিছত আপুনি সাৰ্চ কৰিব লাগিব ই-ফিলিং। মই লিংকটো আপোনাৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাৰ পৰা ডাইৰেক্ট লিংকত যাব পাৰিব। আপোনালোকে টাইপিং কৰি লিখিব পাৰে যে ই-ফিলিং। মই লেপটপত আপোনালোকক কৰি দেখুৱাই আছোঁ, কিন্তু আপোনালোকে মোবাইলতো এনেধৰণে কৰিব পাৰিব। লিংকটোত যোৱাৰ পিছত আপোনালোকৰ সন্মুখত এটা নতুন পেজ আহিব, ইনকাম টেক্স ডিপাৰ্টমেণ্ট হোম। তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এটা নতুন পেজ খোল খাব। সেই পেজটোত বহুতো অপশ্যন আছে। ছেকেণ্ড যিটো অপশ্যন লিংক এটা, তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আকৌ নতুন এটা পেজ খোল খাব আপোনালোকৰ সন্মুখত। ইয়াত আপোনালোকৰ বহুতো ডিটেইলছ বিচাৰিব। প্ৰথমতে আপোনালোকৰ পান কাৰ্ডৰ নম্বৰ বিচাৰিব, আধাৰ কাৰ্ডৰ নম্বৰ বিচাৰিব, মোবাইল নম্বৰ বিচাৰিব। প্ৰথম যিটো অপশ্যন আছে পান কাৰ্ডৰ নম্বৰটো আপোনালোকে এণ্টাৰ কৰিব। পান কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ, সেই আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে তাত এণ্টাৰ কৰিব। তাৰ পিছতে আছে আপোনালোকৰ নেম এজ পাৰ আধাৰ। আপোনালোকৰ আধাৰ কাৰ্ডত যিটো আপোনালোকৰ নাম আছে সেই নামটো এণ্টাৰ কৰিব সম্পূৰ্ণ শুদ্ধকৈ। ইয়াৰ পিছত আপোনালোকৰ যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে আধাৰ কাৰ্ড বা পান কাৰ্ডত, সেই মোবাইল নম্বৰটো আপোনালোকে এণ্টাৰ কৰিব। ইয়াৰ পিছত আপোনালোকৰ দুটা অপশ্যন আছে যে আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। যদি আপোনালোকৰ আধাৰ কাৰ্ডত আপোনালোকৰ অকল জন্মৰ চনটো আছে, তেতিয়াহ'লে ফাৰ্ষ্ট অপশ্যনটো ক্লিক কৰিব লাগিব, আৰু ছেকেণ্ড অপশ্যনটো আপোনালোকে মাষ্ট বি ক্লিক কৰিব লাগিবই। তাৰপিছত আপোনালোকৰ তলত এটা লিংক আছে যে দেখুৱাইছে যে লিংক আধাৰ। সেই লিংক আধাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইললৈ এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব আৰু ভেলিডেট কৰিব লাগিব। OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ যিটো প্ৰচেছ, সেই প্ৰচেছটো হৈ গ'ল। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংকৰ যিটো ৰিকুৱেষ্ট, সেইটো উদয়লৈ পঠিয়াই দিয়া হ'ল। তাৰপিছত আপোনালোকে যদি বিচাৰে সেই প্ৰচেছটো সম্পূৰ্ণ হৈছে বা ষ্টেটাছটো যদি আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ যিটো থাৰ্ড অপশ্যন লিংক আধাৰ, ন' এবাউট ইয়ৰ আধাৰ এণ্ড পান, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰি ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ তাত এটা মেছেজ আহিব যে ইয়ৰ আধাৰ পান লিংকিং ৰিকুৱেষ্ট হেজ বিন চেণ্ড টু উদয় ফৰ ভেলিডেশ্যন, প্লিজ চেক দ্য ষ্টেটাছ লেটাৰ বাই ক্লিকিং অন লিংক আধাৰ ষ্টেটাছ লিংক অন হোম পেজ। তাত আপোনালোকক কৈছে যে আপোনালোকৰ যিটো ৰিকুৱেষ্ট সেইটো উদয়লৈ পঠিয়াই দিয়া হ'ল। আপোনালোকে পিছত সেই যিটো অপশ্যন থাৰ্ড অপশ্যনত গৈ পেলাই আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব। এনেদৰে আপোনালোকে অতি কম সময়তে অতি সহজ প্ৰক্ৰিয়াৰে নিজৰ মোবাইলতে আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰিব পাৰিব। ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পাইছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।